ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কৈ লৈছোঁ, মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লাইক কৰি দিব। কাৰণ মই যিহেতু নতুন ন, তো আপোনালোকৰ অলপ ছাপোৰ্ট পালে মই আৰু বেছি উৎসাহেৰে ভাল ভাল কণ্টেণ্ট দিবলৈ চেষ্টা কৰিম। তো ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, যিহেতু মই নতুন। তো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তো ভিডিঅ'টো চাই থাকক। মই ভাবিছোঁ কি আজি ছজনা আৰু মাছৰ আঞ্জা বনাম। তো চাই থাকিব। প্ৰথমতে ছজনা আলুখিনি মই উহাই লৈছোঁ আৰু ইয়াত পিঁয়াজ, ৰহুন, জলকীয়া, ইয়াত মই গিলাচতে খুন্দিম। মই গিলাচতে খুন্দি ভাল পাওঁ। বেছি মিক্সিত খুন্দিলেও ইমান বেছি মিহি হ'লে ভাল নাপাওঁ আৰু মোৰ এইটোৱে বেষ্ট হয় মোৰ কাৰণে। এইখিনি 50% মান সিজিলে এতিয়া মই নুমাই থৈ দিম। ছজনা আলুখিনি মই এতিয়া কাঢ়ি থৈ দিছোঁ আৰু কেৰাহীটো গৰম হ'ল আৰু এইখিনি যোগাল আৰু মই মাছেদি বনাম আজি। কেমেৰা ধৰা মানুহ নাই, সেইকাৰণে মই নিজে ধৰি কিনে কৰি আছোঁ। তো অলপ অসুবিধা হৈছে, তো চাই থাকিব। মই তেলখিনি দি ল'লোঁ। ছজনা আলু মাছেৰে বনাম, চিম্পুলকৈ বনাম মাছেৰে। যিহেতু ছজনা খোৱাৰ ছিজন আহি গৈছে আৰু ছজনাটো খাবই লাগে, তো মোৰতো বহুত বেছিয়ে প্ৰিয় আৰু মাছৰ লগততো আৰু ধুনীয়া লাগে খাই। তো চাই থাকিব। আৰু মোৰ চাউণ্ডটো সৰু হ'বও পাৰে, যদি সৰু হয় তেতিয়া মই ভইচ অভাৰ কৰি দিম। তো অলপ চোৱাত অসুবিধা হ'ব পাৰে, প্লিজ এডজাষ্ট কৰি ল'ব। যিহেতু মই ইয়াত তেজপাতখিনি দি ল'লোঁ। ভিডিঅ'টো চোৱাত অলপ অসুবিধা হ'ব পাৰে, তথাপিও এডজাষ্ট কৰি চাই ল'ব। তেলখিনি গৰম হৈছে, এতিয়া মই পিঁয়াজখিনি দি ল'লোঁ। তাত অলপ ৰহুন আৰু জলকীয়াৰ পেষ্টখিনি দি ল'লোঁ। ইয়াত মই এতিয়া ছজনা আলুখিনি দি ল'লোঁ। বহুত অসুবিধা হৈ আছে। মই নিমখখিনি দি লৈছোঁ। ভিডিঅ' কৰিব নোৱাৰিলোঁ কাৰণ মোবাইলটো ধৰাত অসুবিধা হৈ আছিল, তো ভিডিঅ'টোত নবনালোঁ তেতিয়া। এতিয়া ঢাকনি লগাই দিওঁ। ইয়াতে মই জিৰা মছলা দিলোঁ, কাৰণ জিৰাটো দিলে অলপ সোৱাদটো লাগিব, টেষ্টটো লাগিব। মোৰ জানেনে এনেকৈ বনাই ভাজি শাকতো খাবলৈ মন গৈছে। মই ভজা বস্তু বহুত বেছিয়ে খাই ভাল পাওঁ, তো এনেকৈ খাবৰ ইচ্ছা গৈছে মোৰ। ইয়াৰ পানীখিনি ইয়াতে দিম আৰু মই এই পানীখিনিয়ে ব্যৱহাৰ কৰিম তাত দিবলৈ, কাৰণ এই পানীখিনিও বহুত সোৱাদ আনে, যিহেতু তাৰে পানী হয়। আৰু মই ধুনীয়াকৈ ধুই লৈছিলোঁ তাৰে আগতে। ইয়াত পানীখিনি দি ল'লোঁ, কাৰণ সেই পানীখিনি দিলেই আচলতে সোৱাদটো অলপ বেলেগ হয় ন। ধুনীয়াকৈ উঠিছে, সেয়াই চাই থাকিব। ভিডিঅ'টো আচলতে মই নিজে ৰান্ধিও ঢাকনি লগাই অলপ উতলাবলৈ দিম ধুনীয়াকৈ। কাৰণ মাও নাই, আজি দেউতাও নাই, মায়ে মন্দিৰত গৈছে, তো কেমেৰা ধৰা মোবাইলটো ধৰা মানুহ নাই। তো মই নিজে ধৰি আছোঁ, বনাই আছোঁ, দেখুৱাই আছোঁ আপোনালোকক। তো মাজে মাজে ভিডিঅ'টো অলপ চোৱাত অলপ অসুবিধা পাব পাৰে, কিন্তু এডজাষ্ট কৰি চাই ল'ব আৰু। কাৰণ গম পাইছেই মই নিজে মোবাইলটো ধৰি আছোঁ, সেনেকৈ বনোৱাটো অলপ অসুবিধা হয় আৰু বস্তুবিলাক দেখুৱাতো অসুবিধা হয়। তো এডজাষ্ট কৰি চাই ল'ব, তো চাই থাকিব। এই আঞ্জাখিনি ধুনীয়াকৈ উতলি আছে, একেবাৰে ধুনীয়াকৈ উতলি আছে। আৰু ইয়াতে মই এতিয়া মাছ 3 পিচ দিম, যিহেতু মা, দেউতা আৰু ময়ে আছোঁ, তো 3 পিচ মাছ দিম আৰু ধুনীয়াকৈ উতলাই ল'ম। যিমানে উতলাব সিমানে টেষ্টটো ধুনীয়া হ'ব, ডাঠ হ'ব মানে টেষ্টটো। আৰু আঞ্জাখিনি উতলি থাকোঁতে মই আৰু অলপ মিট মছলা দিছোঁ, কমকৈ দিছোঁ, খাই আৰু বেছি টেষ্ট লাগিব। আৰু আপোনালোকে এনেকৈ দিয়েনে আঞ্জাত আলু ধুনীয়াকৈ ভাঙি কিনে পূৰা ঘুটি কিনে আৰু আঞ্জাত দিলে বেছি ভাল লাগে, কাৰণ আঞ্জাখন তেতিয়া ডাঠ হয়। আপোনালোকে নাম শুনিছেনে? এয়া আমাৰ মাহঁতে মন্দিৰত নাম ধৰি আছে, আজি যিহেতু পূৰ্ণিমা।
আৰু জুইখিনি মই ধুনীয়াকৈ পূৰা দিওঁ, তেতিয়াই সোৱাদটো লাগিব। জুই বেছিকৈ যিমানে জুই দিব সিমানে আঞ্জাৰ সোৱাদটো টানি আনে। আৰু এইখিনি ধুনীয়াকৈ উতলি আছে আৰু লাহেকৈ হ'ব আৰু মোৰ আঞ্জাখিনি। কালাৰটো কিন্তু মোৰ ভাল লাগিছে। অলপ পানী আঞ্জা বনোৱা হ'ল। এতিয়া 12টাই বাজিল। তো যিহেতু দুপৰীয়াৰ চাহ খাবৰ টাইম হ'ল, তো ময়ো ভাত আঞ্জা চাঞ্জা বনাই কিনে মই চাহ বনাওঁ।